হেল্ল' অসম, আপোনালোকক দি অসম হাব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এটা অনুষ্ঠানলৈ লৈ যাম, যিটো অনুষ্ঠানৰ নাম হৈছে সংগম। সংগম বুলিলে বিশেষ ক'বলৈ নাযাওঁ, আপোনালোকে গমেই আহিব। ইয়াত মই যিমানখিনি পাৰোঁ কম সময়ৰ ভিতৰত আপোনালোকক কি হয়, কেনেকৈ হয়, এইবিলাক দেখাবলৈ চেষ্টা কৰিম। সংগম মানে হৈছে এটা কলা সংস্কৃতিৰ সন্মিলন। তাত বিহু, গান, কবিতা আবৃত্তি, ৰেপ ছং আদি নানানটা ধৰণৰ বহুতো বিশেষ আয়োজন কৰা হয়, বা তাত শিল্পীসকলে নিজৰ শিল্পী প্ৰদৰ্শন কৰে। কবিতা আবৃত্তি তথা সকলো ছবি অঁকা মিলাৰ প্ৰতিযোগিতামূলক অনুষ্ঠান কৰা হয়। আজি ইয়াত সংগমত থাকিব আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কম্প'জাৰ এণ্ড লিৰিকিষ্ট দিগন্ত ভাৰতী ছাৰ। তো তেখেতক দেখিবলৈ পাব ইয়াত। আপোনালোকে অলপ সময়ৰ কাৰণে হ'লেও ছাৰে ইয়াত আহি দেখা দিছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক কেনেকুৱা কি বস্তু এইটো সংগম। আশা কৰোঁ সংগমক আপোনালোকে মৰম দিব, চেনেহ দিব, আৰু আপোনালোকেও আগবাঢ়ি আহিব সংগমক এটি ডাঙৰ অনুষ্ঠানলৈ লৈ যোৱাত। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো, চাই থাকক আপোনালোকে। সংগমৰ লগত মৰম ভাল পোৱাৰ বজাই ৰাখিব আপোনালোকে। রানী তোমার হেলো না, তুমি মোর নিচে আপন, সত্য সতা রূপহীন পুৱতি নিশাৰ সপোন, হাৰদি ৰাণী তোমাৰ হেলো না। ধন্যবাদ। এটা কথাটো হ'ল কি, প্ৰেমততো বহুত কিবা কিবি ভাবিব পাৰি। আপুনি আপোনাৰ কল্পনাৰ দুনিয়াখনত ভাবিবলগীয়া বহুত আছে, কিন্তু প্ৰেম একচুৱেলি তেনেকুৱা নহয়। আপুনি যিটো নিবিচাৰে সেইটো প্ৰেমত বেছিকৈ হয়, আৰু বিচৰাবোৰ নাপায়। অথচ কেতিয়াবা পালেও আমি সেইটো অনুভৱ কৰিব নোৱাৰোঁ। প্ৰেম তেনেকুৱা বস্তু এটা। অন্তৰ কবিতা, যিজনে শ্লোগান চিঞৰিছে কিহৰ ভয়, কালৈ ভয়, আহো বোলা বৰ দৈছিলে আহিবই, তেৱে জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ নাযাবা। হয়তো তোমাক চিনি পাম অথবা নিচিনিম, তথাপি তোমালৈ চাই হাঁহিম আৰু তোমাৰ কুশল সংবাদ সুধিম। নমস্কাৰ মোৰ শ্ৰদ্ধা ৰাইজ। আজি এই বাইহাটা চাৰিআলিত আহি থাকোঁতে এটা ল'ৰাই মোক ফোন কৰিলে, বোলে ছাৰ আহিব লাগিব। মই কৈছোঁ বোলো মোৰ এতিয়া মিটিং আছে, মই গুৱাহাটীত মই কালি পেট্ৰলৰ দাম কমাই আহিছোঁ, আজি আৰু মোৰ বেলেগত মিটিং আছে, বাবা মই নোৱাৰোঁ। এই জেনিছ বৰাই মোক ফোন কৰিছে, বোলে দাদা কিবাকে হ'লেও আহিব লাগিব। বোলো যাবতো লাগিবই, তোমালোকে মাতিছা, ছাত্ৰ ছাত্ৰী আছে তাত, গতিকে আজি ছাত্ৰ যিহেতু কালিৰ নাগৰিক, কোনোবা বাৰু কাইলৈ 18+ নহ'বও পাৰে, সেইটো বেলেগ কথা। যদি কোনোবা নাগৰিক হয় তেতিয়াহ'লে ভোটকেইটা কোনে পাব? অনলি মামা। তথাপি হিমন্ত বিশ্ব শৰ্মা এটাই আছে, মোৰ চুলি নায়ে, সেইটো চবে কথা জানে। গতিকে তোমালোকৰ বস্তু এইবিলাক, আমাৰ যৌৱন গ'ল, মই ৰিণিকীৰ লগত থাকোঁতে গুচি গ'ল এইবিলাক। গতিকে এতিয়া তোমালোকৰ বস্তুবিলাক মই এনজয় কৰিব লাগিব। মোক এই মানস প্ৰতিম চৌধুৰী যে আছে আমাৰ খাবিনেৰ মালিক, বহুত ধুনীয়া খাদ্য বস্তু বনাই, মই নলবাৰীত যাওঁতে খাই আহিছোঁ, বহুত ভাল বস্তু বনায়। গতিকে মোক মানসে কিবা সুধিব। মামা অলপমান ৰেপিড ফায়াৰ আছিলে, কেনেকুৱা বা তোমালোকক ভয়ে লাগে ন তোমালোকৰ এনচাৰ দিবৰ কাৰণে? মইতো আজিকালি প্ৰিপেয়াৰ হৈ নাহোঁ। মামা আপোনাৰ মতে পেট্ৰলৰ দামো কমিল, বুলেটো আছে, বাকীখিনি কি কৰা যায়? বাকীখিনি বিয়া কৰাই ল'বা, ভাল হ'ব। আজিকালি এইবিলাক প্ৰেম চেম কৰিতো সময় ক্ষতি কৰি লাভ নাই। আপুনি এইটো কিবা এটা আনিব পাৰে নেকি? আঁচনি কিবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আঁচনি আনিব পাৰে নেকি? আনিব পাৰে, আপুনি ইচ্ছা কৰিলেতো চব পাৰে। আজিকালি মানে মোৰ এতিয়া এইবিলাক কেপাচিটি নাইতো, মই বিয়া বাৰু কৰোৱা মানুহ। গতিকে আমাৰ বিজেপিটো আছে, বেলেগ দলতো আছে, বহুত বিয়া নকৰোৱা মানুহ আছে। তেওঁলোকক সুধি ল'বা, তেওঁলোকক আদৰ্শ হিচাপত ল'বা, ভাল হ'ব। বহুত ল'ৰা ছোৱালী আছে, কাৰোবাৰ কেনেকৈ টানি লৈ গ'লা, একো নহয়তো। এইবিলাক পলাই যোৱাৰ পিছত দুদিনমান পিছত আকৌ মাক দেউতাকৰ লগত ভাল হৈ যায়। গতিকে এইবিলাক একো টেনশ্যন ল'বলগীয়া বস্তু নহয়।
মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কোৱা নাই দেই, মই মানে জানো এইটো কথা। গতিকে কিবা যদি তোমালোকক আঁচনি লাগে, কিবা যদি ক'ৰবাত বেয়া হৈ আছে, এইবিলাক কথা ক'ব পাৰা। লাগিছে এনেকৈ সংগম আগুৱাই যাওক। কষ্ট অফ আৰু আমাৰ সংগমৰ সৈতে যিখিনি যুৱক যুৱতী জড়িত হৈ আছে, সংগমৰ সৈতে জড়িত হৈ থাকক, সংগমক আৰু আগুৱাই লৈ যাওক, তাৰে কামনা কৰিছোঁ। আজি এই সংগম অনুষ্ঠানত দূৰ দূৰণিৰ পৰা যিসকল আহি ইয়াত উপস্থিত হৈছে সেই সকলকো আমি ধন্যবাদ জনাইছোঁ। আৰু মানুহৰ জীৱনটোনো কি, আজি আছোঁ কাইলৈ নাই। যিকেইটা দিন আছোঁ সেইকেইটা দিনেই আমি হাঁহি ধেমালি ফূৰ্তি কৰি নিজৰ জীৱনটো উপভোগ কৰি যি যাব লাগে। নতুন প্ৰজেক্ট চাবা, এটাই সাবজেক্ট পাবা। নতুন প্ৰজেক্ট চাবা, এটাই সাবজেক্ট পাবা। গাতে গা লগাই গাটো ভেলাই নেগালে কি গাবা, গাতে গা লগাই গাটো ভেলাই নেগালে কি গাবা। ফর্মুলা যেন বীজগণিতর যুক্তে আঁকো পিপেস্ত গিরিগিরি নিকি ভয়েস থাকো মিউজিকে থাকে। এনাই গান নালবে আমার, এনাই গান নালবে আমার, এনাই গান নালবে আমার, এনাই গান নালবে, এনাই গান নালবে আমার, এনাই গান নালবে আমার, এনাই গান নালবে আমার, এনাই গান নালবে। প্রতিদিনে তুমি দিগা আহিয়ে পাহি ফুল, জীবন তুমি অহমিগার গরে ভুল। প্রতিদিনে তুমি দিগা আহিয়ে পাহি ফুল, জীবন তুমি অহমিগার গরে ভুল। পাহি হাহি পাহি দুখ, আরে সদায় তুলুলু। প্রতিদিনে তুমি দিগা আহিয়ে পাহি ফুল। কোমলীয়া পদখন য'ত হাঁহি দিয়ে কেৱল হেঁপাহৰ সোণালী আখৰা। আৰু মোৰ বুকুত স্মৃতিবোৰ, মই নিয়ৰৰ প্ৰেমত পৰাৰ কথা নাছিল, শেৱালি হৈ মোৰ বুকুত স্মৃতিবোৰ সৰাৰ কথাও নাছিল। নভবাকৈ হৈ সংগমক উদ্দেশ্যি দুআষাৰ ক'বলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। সুরা ঝিলমিল রাধনি রোদে দরা, নেদেখো কথা নাই রাতিলো। দুবরির দরে রং পোৱালো, নেদেখো কথা নাই রাতিলো। দুবরির দরে রং পোৱালো। তোমার হাঁহি শৰতৰ ঢৌ মোৰ আকাশ কঁপিছিল। তোমাৰ কথাত আবেলিয়ে মোৰ সাগৰ নাচিছিল। আচলত সোণাৰু কৃষ্ণচূড়া, জিলমিল ৰাধনি ৰ'দে দৰা, নেদে
নাই ৰাতিলৈ